আজিকালি যদি মই ক'ৰবাত যাওঁ তেতিয়া ৱেটো অমুক ৱেটো তমুক এইবিলাক ষ্টেটাছত মই একদম নিলিখোঁ কাৰণ এনেকৈ লিখাৰ পিছত যিবিলাকে মোক ৰিপ্লাই কৰিব হেপী জাৰ্ণি বুলি তেওঁলোকৰ পৰা মোৰ একদম বিশ্বাস নাই এই হেপী জাৰ্ণি শব্দটোৰ ওপৰতে মোৰ একদম বিশ্বাস নাই কাৰণ আজিলৈকে একো জাৰ্ণি মোৰ হেপী হৈ পোৱা নাই মেক্সিমাম নহয় সদায়ে মই যেতিয়া বাছত কৰিবলৈ যাওঁ মোৰ কাষৰ চিটত এনেকুৱা এজন মানুহ বহিব ভাইটি ক'ত নামিবা তুমি বোলো মই মংগল গ্ৰহত নামিম আৰু যদি এনেকুৱা নহয় গোটেই ৰাস্তাটো পাণ চপাই গৈ থাকিব তেওঁফালে ঘূৰি চোৱাটোও সম্ভৱ নহয় আৰু যদি এইটোও নহয় তেতিয়াহ'লে ঘৰত খাই যোৱাবিলাক আনলোড কৰি গৈ থাকিব আৰু যদি এইবিলাক যদি একো নহয় তেতিয়াহ'লে মোৰ কাষৰ চিটটো একেবাৰে খালীয়ে গৈ থাকিব আৰু এইটোও যদি নহয় তেনেহ'লে বাছৰ টায়াৰ পামচাৰ মই যোৱা বাছখনৰ টায়াৰ পামচাৰ হ'বই হ'ব গতিকে মোৰ জাৰ্ণি হেপী হৈ পোৱা নাই চ' তেওঁলোকৰ পৰা মোৰ বিশ্বাস নাই যিয়ে মোক হেপী জাৰ্ণি বুলি উইচ কৰে যোৱাকালিও মই এঠাইত গৈছিলোঁ কিন্তু মই ষ্টেটাছ লিখা নাই হয়তো মোক বুলি আৰু সেইকাৰণেই হয়তো কালিৰ জাৰ্ণিটো মোৰ অলপমান এক্সেপশ্যনেল আছিল মই বাছত বহিছোঁ মই ধুনীয়া চিট এটা পাইছোঁ বাছৰ খিৰিকীৰ কাষত মই বহি মই বাহিৰৰ ফালে চাই আছোঁ চাই মই কিবা ভাবি আছোঁ মই ইমানেই ভাবোঁ হয়তো আইনষ্টাইনেও মোতকৈ কমকৈ ভাবিছিল মই যি টি কথা ভাবি থাকোঁ তাৰপিছত বাছত দেখা পালোঁ ধুনীয়া ছোৱালী এজনী উঠিছে বাছত কিন্তু মই গুৰুত্ব দিয়া নাই কাৰণ মই জানো লাগিলে মোৰ কাষৰ চিটটো খালীয়ে যাব তথাপিতো তেনেকুৱা ছোৱালী এজনী আহি মোৰ কাষত নবহে মই ভালকৈ জানো মোৰ ওপৰত সেইখিনি বিশ্বাস আছে মই গুৰুত্ব নিদি মোৰ কামত ব্যস্ত কাণত হেডফোন লগাই লৈ আছিলোঁ মই গান শুনি মই কিবা ভাবি আছোঁ কিন্তু ছোৱালীজনী আহি মোৰ কাষতে বহি মই বোলো মই আজি কাৰ মুখ চাই আছিলোঁ ইমান ভাগ্য ভাল নাই তথাপিতো মই গুৰুত্ব দিয়া নাই মই বহি আছোঁ তাৰপিছত ছোৱালীজনীয়ে মোক মাত লগাইছে এক্সকিউজ মি মই ঘূৰি চোৱা নাই কাৰণ মোক এটা কাৰণেই মাতিছে মই ভালকৈ জানো মোৰ চিটটো লাগে খিৰিকীৰ কাষৰ চিটটো লাগে তাৰ বাহিৰে বেলেগ একো ৰিজন নাই মোক মই ঘূৰি চোৱা নাই মই কাৰণ হেডফোন লগাই লৈ আছোঁ গতিকে মই বাহানা দিছোঁ মোক অলপ পিছত আকৌ মাতিছে মোক এক্সকিউজ মি এনেকৈ মই বোলো এইবাৰ চাব লাগিল বেচেৰীজনীলৈ বেয়া লাগিল মই এইবাৰ চাব লাগিল এনেকৈ ঘূৰি চালোঁ ঘূৰি চোৱাৰ লগে লগে তেওঁ এনেকৈ চক খাই উঠিল মই বোলো কথাটো কি কৈছে তুমি অন্তুৰাজ নেকি এনেকৈ কৈছে মই ক'লোঁ মইতো অন্তুৰাজ হয় অসমত অন্তুৰাজ এটাই আছে মোৰ নামৰ মানে দ্বিতীয়জন কিন্তু মোক চিনি পায় কেনেকৈ মই মনতে ভাবিছোঁ মোক চিনি পায় কেনেকৈ এইটোতো সম্ভৱ নহয় ইমান ধুনীয়া ছোৱালী এজনীৰ লগত মোৰ 7 জনমৰ একো সম্পৰ্ক নাই গতিকে মোক চিনি পোৱাটো সম্ভৱ নহয় গতিকে তোমাৰ ভিডিঅ' চাই মোৰ খুব ভাল লাগে মই প্ৰত্যেকটো ভিডিঅ' চাওঁ তোমাৰ বোলে হা মোৰো ভিডিঅ' চাই ইমান ধুনীয়া ছোৱালী এক সম্ভৱ নে মই মনতে ভাবিছোঁ কিন্তু মই সেইটো দেখুওৱা নাই মই এটিটিউডত কৈছোঁ থেংক ইউ কাৰণ মোৰ এটিটিউড ইমানেই বেছি যেতিয়ালৈকে সন্মুখৰজনে নকয় আৰে তোৰ কিহক লৈ ইমান এটিটিউড ভাই তেতিয়ালৈকে মোৰ এটিটিউড মূৰত পৰিলে তেনেকৈ হোৱাৰ পিছত অলপমান সময় কথা পতাৰ পিছত মোৰ এটা ভাল লাগিল কাৰণ ইমান ধুনীয়া ছোৱালী বাছৰ কাষৰ চিটত কুচ হোতা হে কিন্তু সেইটো নেদেখোঁ কাৰণ এটিটিউড মই ভাবিলোঁ এতিয়া নাম্বাৰটো কেনেকৈ লোৱা যায় কাৰণ এইটো এটা গল্ডেন চান্স এইটো চান্স মিছ কৰিব নোৱাৰি কালি ভাগ্যখন সঁচাকৈ মোৰ ভাল আছিল তাই মই নাম্বাৰ খোজাৰ আগতে ক'লে তোমাৰ নাম্বাৰটো পাম নেকি এনেকৈ ক'লে মই এনেকুৱা এটা ভাৱ দেখাইছোঁ যেন মোৰ দিব ইচ্ছা নাই কিন্তু তাইক খোজাৰ কাৰণেহে দিম কিন্তু আচলতে একেঠাপে তাইৰ হাতৰ পৰা মোবাইলটো আনি টাইপ কৰি ছেভ কৰি দিব মন গৈছে মই দিয়া মই ক'লোঁ লোৱা 9365 এনেকৈ যেন মোৰ দিব মন নাই কিন্তু দিছোঁ আৰু তাৰপিছত তাই নিজৰ ঠাইত গুচি গ'ল মই মোৰ ঠাইত গুচি গ'লোঁ মই আহি পাওঁতে ঘৰ দেৰি হ'ল মই শুই থাকিলোঁ ৰাতিপুৱা উঠি ঘৰৰ পৰিৱেশটো মই বৰ বিশেষ ভাল পোৱা নাই মই বুজি পোৱা নাই কি হৈছে কিন্তু ঘৰৰ পৰিৱেশটো মই বৰ বিশেষ ভাল পোৱা নাই কিবা এটা খেলি মেলি লাগিছে মই বুজি পাইছোঁ কিন্তু ধৰিব পৰা নাই উঠি অহাৰ লগে লগে দেউতাই কৈছে তই কি আজিকালি ডাঙৰ চেলিব্ৰিটি নেকি আমি দেখোন গমে নাপাওঁ মই এনেকৈ মুখ মেলি ৰৈ থাকিলোঁ কি চেলিব্ৰিটিৰ কথা কৈছে মই বোলে বুজি পোৱা নাই তেতিয়াহ'লে তোক দেখোন বিচাৰি আজিকালি যোনে তোনে ফোন কৰে তাকো ছোৱালীয়ে
ছোৱালীয়ে ফোন কৰে কোন ছোৱালী তইহে জান তই কাক নাম্বাৰ দিছা লগে লগে মোৰ মনত পৰিল মইতো আগদিনা নাম্বাৰ দিছিলোঁ আৰু তেতিয়া মই বুজি পালোঁ মই ইমান এক্সাইটমেণ্টত আছিলোঁ মই মোৰ নহয় দেউতাৰ নাম্বাৰটো দি থৈ আহিছোঁ গোটেই কাহিনীটো ইমান ভালকৈ চলি আছিল কিন্তু হেপী এণ্ডিং নহয় সেইকাৰণে মোৰ হেপী জাৰ্ণি এই হেপী শব্দটোৰ লগত মোৰ একদম হেপী নহয় এই হেপী শব্দটোৰ লগত মোৰ এলাৰ্জি আছে মানে জীৱনত এনেকুৱা চান্স এবাৰেই আহে তাকো মই বৰবাদ কৰি দিলোঁ একদম বৰবাদ